ৰাতিপুৱা শুই উঠিয়ে অকণমান ৰাস্তালৈ বুলি ওলাই আহিছিলোঁ। ওলাই আহোঁতে ক'ৰবানো আহিলে নাজানো, গাতে আহি ইমান ধুনীয়া এজনী পখিলা পৰিলে চাওকচোন। ৰাতিপুৱাই মনটো একেবাৰে ভাল লাগি গ'ল, কিয়নো পখিলা পৰিলে হেনো ভাল দিন বা ভাল খবৰ আহে। কিনো ভাল খবৰ আহে বা কিনো ভাল দিন আহে সেইটো নাজানো, কাৰণ মই এইবোৰ ইমানকে বিশ্বাসো নকৰোঁ। সেয়েহে মুখ-হাত চুখ-হাত ধুই ধুনীয়াকৈ আহি পিনে একাপ গাখীৰ খাই ল'লোঁ। তাতে আকৌ মালৈও চাহ পাতি দিলোঁ। চাহ খাওঁ মানে ভাত পাতিবলৈ হ'লে, কিয়নো পাপাহঁতো কামে কাজে যাব লাগে যে, সেইকাৰণে ভাতকেইটা সোনকালে পাতি ল'লোঁ। কাম-চাম কৰি থকা সময়ত খাবলৈ পালেতো সকলোৰে ভালেই লাগে। তাতে আকৌ আমাৰ মাহীহঁতৰ ঘৰৰ মৌজনী জগিলে, তাৰে অকণমান ফেহু দি পঠিয়াইছিলে, সেয়াও খাই ল'লোঁ। বহুত দেৰি কাম কাজ কৰি মেলি ধুনীয়াকৈ ভাত পানীও হ'ল আৰু ময়ো খাই ল'লোঁ। আনহাতে আকৌ পাছবেলা সময়ত আজি ফটো মাৰিম বুলি ভাবিলোঁ যেতিয়া আৰু ৰক্ষা নাই। এফালে আকৌ মোৰ যিহেতু ষ্টেণ্ড পাত নাই, সেয়েহে মোৰ ভণ্টি দুজনীক মাতি আনিলোঁ, মানে ইহঁতি মোৰ কেমেৰামেন। ফটো মাৰিম ৰিল বনাম বুলি প্ৰায় ভাবি থাকোঁ, কিন্তু মৰাহে নহয়, কিয়নো আজি বোলে মানুহে নাই, আজি বোলে ৰ'দটোহে নাই, সেই বুলিয়ে থাকি যায় সদায়। এফালে আকৌ ফটো আৰু ভিডিঅ' বনাও মানে সন্ধিয়াই হ'লহি। বেলিটো গ'লে আৰু ফটো মাৰি লাভ নাই। গধূলা পৰত আকৌ এফালে মাহী আৰু মহাহঁত আহিছিলে, মানে গৰু নিবলৈ। বাৰু আজিলৈ আহিছোঁ দেই।